दोस्तों नाम माइसेल दिवासाम ब्लग नतुन एटा धामाका भिडिओ লৈ আপোনালোকক স্বাগতম জনাইছো তো মোৰ সাবস্ক্ৰাইবাৰ 1k হ'ব বেছি নাংগে আৰু 30টা লাগে এই 30টা দৰকাৰ আপোনালোকে সাবস্ক্ৰাইব কৰি দিয়ক ধামাকা আছে আৰু 1k হোৱাৰ পাছত এটা ধামাকা প্ল্যান আছে আপোনালোকক মই 1k হৰ পাছত গম পাব কি হ'ব মানে কিবা ধামাকা হ'ব যাই আছে তো আজি ধামাকা হলৈতে আজি ধামাকা ভিডিওটো আৰম্ভ কৰো মানে ধামাকা কি হ'ব আজি বেতাল নিপুতৰ ঘৰত যাম লগ পাম নাজনো এটো ডাঙৰ কথা নহয় তো ডাইৰেক্ট নলবাৰী ৰুমত আছো তো ডাইৰেক্ট ওলাই যাম জিতু ভাই কেনে মানে আর অলসু আর অলছো লগ পাং নাপাং সেইটো ডাঙৰ কথা পাছৰ কথা যাবা অলছো মানে যাম ভিডিওটো লগ পালেও দেখাম লগ নাপালে ভিডিওটো দেখাম বাটত গৰু ছাগাল যি দেখাম তাকে দেখাম আপোনালোকক চাব না কি কথা দেখা 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 জি মাতটো ফাঁচি গৈছিল তো বাকী নহয় ক্লাস ডিসপ্যাচ গেছি ক্লাছ দিছ গৈছিল মানে ক্লাছ দিছ গৈছি ইঞ্জিন দিছি ইঞ্জিনটো চি দিছি ইঞ্জিন না তো বাকি যিকো বাদ দিয়ক ইপিনে কাম কৰি আছে এইটো বিল্ডিঙত মিস্ত্ৰী সাহেব আমাৰ এই দেখছিনে এই ডক 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 আৰু বলক তে ভিডিওটো আৰম্ভ কৰি দিওঁ বেছি পলম নকৰাকে তো বলক बोलो एटाই কথা আছে ন মানে প্ৰেমত পৰে কিন্তু জিতু আৰু মই বিপদতে পৰো আহি হৈ গেল ন জিতু সাইকেলখন বয়া তো এতে দিছো ৰক মেকানিকছক ঠিক কৰবা তো ঠিক কৰি আছে ঠিক কৰাৰ পাছত ডাইৰেক্ট গুচি যাম বেতাল নিপুতেৰ ঘৰত বলক তে ভিডিওটো চাই থাকক তো গাইস এনেকা যাই আছো রাস্তাটো বহুত দিগলা ৰাস্তা দিগলাই মানে তার ঘুরলে রাস্তাটো মানে ইমান দিগলা মানে যাইয়ে পনা কই ওচা দিয়া আৰু এৰ পৰা আছে ভালেখিনি আছে দূৰ তো এই দক জীৱন পাৰত জীৱনটো কচু পাতৰ ঠাৰি নাই পানীয়ে পানী নাই কেতিয়াবা খুজুবাও পাৰে কেতিয়াবা নুখুজুবাও পাৰে সেইকাৰণে গাইছ প্ৰথম পানীটো ফেলে দিব ফেলিৰ তাৰ লগত সৰু সৰু মাছ আৰু কি আছিল আলুটো পুৰি খালো নহয় আদা নহৰু দি সেইখন আঞ্জা খাবা আৰু তাকলে তুমি সেইকাৰণে কওঁ জীৱনটো কচু পাতৰ ঠাৰি হয় না দেখা অঁ মই আপি গৈছি গাইছ আপি এই দেখা বঢ়িয়া কথা আলফেন আমাৰ আলফেন নহয় গাৰ্লফ্ৰেণ্ড আৰু কাম টিনা আৰু যাবই তো দেখা ঠিক আছে ফোন কৰো দিয়ক যাইছোঁ দক কি আহিলোঁ তোৱে বলক তো বেতালদা ঘৰৰ পৰা আনিলোঁ বেতালদা ঘৰত নাই আজি মানে আমি আৰু অলপ আগে গুৱাহাটী গেল তো হাজিটো আৰু এই লাগ নকলো আৰু তো নাম্বাৰ চাম্বাৰ লৈ ল'লোঁ নেক্সট কালি পৰহি মানে আহিব দিছে লগ পাম দে বলক আৰু যাই থাকোঁ তো দোস্ত ডাইৰেক্ট ৰুমত আহি গ'লোঁ তো বেতাল আৰু নিপদাকটো লগ নাপালোঁ তো আমি যোৱাৰ পৰ আগে মোটামুটি 20 মিনিট আগে সিহঁতে গুৱাহাটী গুচি গ'ল কিবা এটা ভিডিঅ'ৰ কামত তো বেতালাক ফোন কৰিলোঁ কৈছে কি আমাক কালি যাব দিছে তো কালি যাম কি বল হয় তো কালি যাব পাৰব নৰব পাৰোঁ তো এইটো ভিডিঅ'টোৱে দিলক আৰু নেক্সট ভিডিঅ'ত বেতালদাক মোৰ ভিডিঅ'ত দেখা পাব দৈ দকতে